Hello guys, what's up and welcome back to the new episode আৰু আপোনালোকে চাইছে বিকল vlogs আজি মানে কি হল গাড়ী ভিতৰ পৰা vlog টো ষ্টাৰ্ট কৰিছো মুখ সুখ ধোৱা নাই কিন্তু এতিয়া মিস্টাৰ পজিটিভৰ লগত মানে পুৰা গাড়ী আহি আছে গাড়ী টেষ্ট ড্ৰাইভ ল'ব আহিছে ন শিকিছে আৰু নতুন প্লেয়াৰ তো মানে এতিয়া পুৰা ফালি আছে এফালে আৰু আজি ওলাইছো মৰ্নিংত এই দিনটো কি কৰো আৰু এইকেইদিন তো ৰাতি মানে অকল কিবা প্ৰগ্ৰাম টাইপ এনেকুৱা মানে ডাইৰেক্ট দীঘলীয়া এনেকুৱা ভিডিঅ' চাই আছে ন তো আজি মানে কি কৰো দিনটোত ভালকে দেখাম আৰু কি প্লেনিং আছে মানে আজি এফালে যোৱা কথা আছে তাৰ পৰা দেখাও কি হয় এতিয়া মানে এই টেষ্ট ড্ৰাইভ লৈ আছে গাড়ীত খাটা চলাইবে খাটা মই সুধিছো আগত যদি মানুহ এটা ওলাই ৰখাব পাৰিবি নে ই কৈছে বিন্দাছ ৰখাই দিম বোলে অলপ লেট হ'ব বোলে লেট হ'লে সেইটো যাবগে যিকিন হওক এতিয়া ওলালো ৰাতিপুৱা যাওঁ বহুত দিন মানে আজি বহুত সোনকালে উঠিছোঁ 6:30 বজাত উঠি গ'লোঁ মানে কি হ'ল ই ফোন মাৰিলেতো মানে ওলাই গ'লোঁ আৰু বিন্দাছ আগৰকেইটা ভিডিঅ' আপোনালোকে বৰ পাইছে নে কি পাইছে নাজানো বাট মোৰ মানে ৰাসৰ যোনটো ভিডিঅ' ন সেইটো বহুত বেছি ভাল লাগিলে ৰাসৰ ভিডিঅ'টো কাৰণ মই নিজে চাইছোঁ এই ৰাসখন ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে এনেকুৱা এখন ৰাস হৈছে ৰাস আগতে বহুত চাইছোঁ বাট মানে কি হ'ল আপোনালোকে কনফিউজ হ'ব নালাগে ডিব্ৰুগড়ত মানে কি হ'ল আগতেও ৰাস হৈছে বাট এইবাৰ যোনখন ৰাস হৈছে ন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেইখন মানে এক্সট্ৰিম লেভেল ৰাস তো সেইটো কাৰণে মই আপোনালোকক কৈ দিছোঁ আপোনালোকে ভুল বুজি থাকিব নহ'লে ডিব্ৰুগড়ত এখনেই প্ৰথম ৰাস হৈছে বুলি ভাবিব ন চ' সেইকাৰণে কৈ দিছোঁ আৰু বাকী যি কি নহওক এতিয়া গৈ আহোঁগৈ অলপ ফুৰি আহোঁগৈ তাৰপিছত আকৌ একেবাৰে ঘৰত লগ পাম ঘৰৰ পৰা ক'ত যাওঁ মানে ভালকৈ দেখাম আৰু আমাৰ লগত পইলটা আহি গ'ল এইটো তোমাৰ নামটো কি কৈ দিয়া মৌচুম কি মৌচুম দত্তা আজি এক্সাম আছে নেকি আজি এক্সাম ফাইল দিবা ন কি আছে আজি হিন্দী ডাইলগটা মাৰি দিয়া ডাইলগ এটা লাগে ডাইলগটা কি ডায়লগ হেল্ল গাইস ওয়েলকাম টু মাই ব্রেকফাস্ট চ্যানেল খাতৰা পোৱালি আৰু এতিয়া গৈ আছোঁ আৰু ঘৰলৈ এইফালে মানে আৰ কে ৰক টিমে নতুন বাইকত চোলা পিন্ধালে এইটো দেখিছে আৰু কাম অলপ বাকী আছে আগফালে লুকটো চাওক টিপটপ চাই দেখাই দিছোঁ ধুনীয়া লাগিছে এইফালে আছে আৰু মহাজন কিমান পৰিলে টোটেল ধেৰ পৰিলে ই 3 দিনমান হ'ল কাম চলি আছে বোলে বাইকৰ আৰু কিমান পাৰ্চেণ্ট কাম আছে আৰু 30% মান আছে মানে 30% মানে এইবিলাকত মাৰিব আছে পিছফালে আছে আৰু এল'ইলকেইটাত মাৰিব চেক্সি কৰি দিছে বাইক আগফালে মদগাত মাৰিব আৰু ফাইনেল লুক এটা দিম আপোনালোকক ভালকৈ এতিয়া মানে দেখাই দিছোঁ অলপ ফাইনেল যেতিয়া বনি যাব পূৰা কমপ্লিট তেতিয়াও ভালকৈ দেখাম গাইছ চেণ্টাৰৰ পৰা আহি গ'লোঁ মানে আৰু এতিয়া যাব ওলাইছোঁ টেঙাখাত মানে উজলা গেছৰ কিবা কাম এটাত আৰু এইফালে নয়নক লৈ যাওঁ আজি দিনটো মানে ইয়াৰ লগতে ঘূৰি আছোঁ ধুনীয়াকৈ বাইক চলাওঁ নেকি মই চলাব লাগিব এতিয়া যাওঁ টেঙাখাতৰ উজলা গেছৰ মানে কামটো কৰি আহোঁগৈ এতিয়া উজলা গেছৰ কিবা অনলাইন হৈ আছে ন আমি পোৱা নাছিলোঁ মানে তো এতিয়া অনলাইন কৰি আহোঁগৈ আৰু তাৰপিছত দেখাম ধুনীয়া এটা জেগা ৰখি মানে অলপ চিনেমেটিক টাইপৰ ভিউ দেখাম মানে পূৰা ধাননিৰ মাজত ধুনীয়া ভিউ পায় টেঙাত চাইডে এতিয়া যাওঁ ইয়াতে ৰখিছোঁ ধুনীয়াকৈ কাম হৈ গ'ল উজলা গেছৰ মানে অনলাইন কৰিব পাৰিছিলোঁ আৰু আপোনালোকেও যদি কৰা নাই কৰি ল'ব এতিয়া গেছৰ যিটো দাম হৈছে গম পায় আপোনালোকে সকলোৱে আৰু ডিপু আগত ৰখিছোঁ মানে এতিয়া ফিল আপ কৰি ল'ম ইয়াতে ৰখি লৈছোঁ আৰু আগত ধুনীয়া লোকেশ্যন তাত গৈ মানে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম চিনেমেটিক টাইপৰ এটা দুটামান ক্লিপ ল'ম আৰু আমাৰ পজিটিভ ভাই আহিছে যিহেতু ৰিলো বনাব হয় নাই ৰিল চিল বনাব গৈ আছোঁ নেক্সট ব্লগত দেখিব পাব চাচনি গৈ আছোঁ নাহৰকটীয়া চাচনি নেকি তাত এনেকুৱা মানে ভাওনা কম্পিটিশ্যন হৈছে বিতুপনৰ লগত যাম তো তাত যদি কোনোবাই মোৰ তাৰপৰা যদি ভিডিঅ' চাই তাতে লগ পাম ধুনীয়াকৈ কৈ দিছোঁ নেক্সট ব্লগত চাচনি মানে 3 তাৰিখে আজি 2 তাৰিখটো 3 তাৰিখে গৈ আছোঁ 3 তাৰিখে লগ পাব আৰু আপোনালোকক লগ পাম যদি কোনোবাই মোৰ তাৰপৰা ভিডিঅ' চাই মানে কৈ দিছোঁ ফিল আপ কৰিলোঁ ৰখিম তাত ধুনীয়া লোকেশ্যনত আৰু তাত ভালকৈ দেখাম আমি আহি মানে এটা ধুনীয়া লোকেশ্যন পালোহি ইয়াত বাইকখন ঠিক কৰি আছে ই চিনেমেটিক কিবা ভিডিঅ' ক্লিপ ল'ব মানে আৰু চাওকচোন ৰেঞ্জকৈ লৈ ফুৰিম নেকি মই ইয়াৰ ভিতৰত আছে খালি বাদ দে এতিয়া খুলিব নালাগে এইখন মানে ইয়াত নাম্বাৰ কাটিছে বুলি কৈছে ভিডিঅ' ক্লিপত সেইকাৰণে মানে এৱাম বুলি কৈছে বাট না এই চিট এইটো লগাবলৈ বহুত দিগদাৰ এইখন এনেই এৱামেই মই বেলেগ লগাম এনেও এইকেইদিনত
ধুনীয়াকৈ। তুমি এতিয়া নাম্বাৰ কাটিলেও একো নাই, একদম ধুনীয়াকৈ বনোৱা তুমি। বাকী চাওকচোন চাৰিওফালে ধুনীয়া জেগাত আহিছোঁ। টেঙাখাটৰ পৰা যদি কোনোবাই ব্লগ চাই আছে জেগাটো যদি চিনি পায় ন ক'ব, মানে ক'বা, সকলোৱে কৈছোঁ। আৰু চাওক এই ধান মজা হৈছে মানে, আমাৰ এইফালতকৈ বহুত ধুনীয়া ধান হৈছে। আৰু এইফালে চাওক তাতে এটা চিনেমেটিক চাই লওক এতিয়া সৰুকৈ। এইফালে ফটো মৰা মানে প'জ মিলা নাই, চবফালে উঠাই আছে। কি হৈছে প'জ মিলাই নাই মানে, বাইকখন ইফালেও থৈছে সিফালেও থৈছে, নাই মিলা। এই জাষ্ট এতিয়া মেলিব চাগে। সিহঁতে ৰখাই সেইফালেও ভাল লাগিব। এই গছজোপা ওচৰত ৰখাইছে মানে, গছৰ ভিউটো বেছি আহে বোলে। দিয়া মাৰি দিছোঁ দিয়া। বাইকখন বহুত ধূলি হৈ গ'ল, কিন্তু ধোৱাই নাই মানে। এইফালে চাওক পূৰা ধূলি হৈ আছে। দেখাব লাগিব বে, এখন মোৰ এতিয়াই এখনৰ পৰা ষ্টাৰ্ট হৈছে ন, এখনৰ পৰা কিবা কিবি হ'বগৈ, তাৰ কাৰণে দেখাবই লাগিব এখন মেইন। মাৰিছোঁ ন তোমাক ফটো, ভালকৈ প'ষ্ট দিয়া। আজি মানে ভিডিঅ'টো ইমানতে এণ্ড কৰিব লৈছোঁ। আৰু এতিয়া চেলেংগুল পালোহি আমি টেঙাখাটৰ পৰা আহি তো ইয়াতে কিবা কিবি খাওঁ মানে। তাৰপিছত যদি এই সৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি লৈ লৈছোঁ বাই। কিন্তু আমাৰ মেচুকা যোৱা প্লেন পূৰা ছাকচেছ হৈ আছে মানে এতিয়ালৈকে। মেচুকা ধুনীয়াকৈ যাম মানে, সেইটোৱে আৰু ধুনীয়া ধুনীয়া ব্লগ আহিব। ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে। বাই।